হেল্ল' এভৰিৱান, মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এতিয়া শীতৰ দিনত কেনেকৈ ভৰি গেৰুৱা ফটা ভাল কৰিব পাৰি মই তাৰ ওপৰত ভিডিঅ' দেখুৱাব ওলাইছোঁ। এতিয়া প্ৰায় মানুহৰে গেৰুৱা ফাটিবলৈ ধৰে ঠাণ্ডাৰ দিনত। দেখিবলৈ বেয়াও দেখি মাটি সোমাই ক'লা ক'লা হৈ যায় আৰু বহুত কষ্ট পায়, বহুত বেয়া অৱস্থা হৈ যায় গেৰুৱা ফাটিলে। সেইকাৰণে গেৰুৱাৰ যত্ন কেনেকৈ ল'ব, প্ৰথমতে আপোনালোকে অকণমান ভৰিখনেৰে আপোনালোকে তাপ সহ্য কৰিব পাৰাৰ জোখাৰ অকণমান গৰম পানী চৰিয়া এটাত লৈ ল'ব। ভৰিকেইখন তল যোৱা কৰি চৰিয়াটোত ভৰি দুখন সোমোৱাই দিব আৰু প্ৰথমতে নেল পলিচ থাকিলে ৰিম'ভাৰেৰে নেল পলিচখিনি এৰুৱাই ল'ব। মই নেল পলিচখিনি গুচাই ল'লোঁ। তাৰ পাছতে মই এতিয়া চৰিয়াটোত গৰম পানীত অলপ চেম্পু মিলাই ল'ম। নেল পলিচখিনি গুচাই ল'ম। আপোনালোকে এইদৰে মই যেনেকৈ ভিডিঅ'ত দেখুৱাম তেনেকৈ আপোনালোকে সপ্তাহত এদিনকৈ কৰিবচোন। আপোনালোকৰ ভৰি গেৰুৱা ফটা বন্ধ হ'ব আৰু বহুত সুন্দৰ হৈ পৰিব ভৰিযোৰা দেখিবলৈ। মই নেল পলিচ ৰিম'ভাৰেৰে নেল পলিচখিনি আঁতৰাই ল'লোঁ। এতিয়া মই গৰম পানীত ভৰি দুখন দি দিলোঁ আৰু গৰম পানীত মই অলপমান চেম্পু মিলাই দিম। চেম্পু মিলাই মই 10 মিনিট সময় ভৰিখন গৰম পানীত তিয়াই থৈ দিম। কিছুমানৰ ভৰি গেৰুৱা ফাটি তেজ ওলাবলৈ ধৰে, তেওঁলোকে অকণমান যাৰ ভৰি গেৰুৱা তেজ নোলায় ফাটি পেলাই, তেওঁলোকে অকণমান পানীৰ নেমু আৰু নিমখ অকণমানো মিলাই ল'ব পাৰে। তেজ ওলোৱাসকলে কষ্ট পাব নেমু আৰু নিমখ মিলালে, নালাগে। 10 মিনিট সময় তিয়াই থৈ দিব। যিকোনো চেম্পু ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে পানীত। যিকোনো চেম্পু ব্যৱহাৰ কৰি ভৰিখন 10 মিনিট সময় তিয়াই থৈ দিব। তাৰপাছত 10 মিনিট হোৱাৰ পাছত আপোনালোকে কি কৰিব, বজাৰত এটা পিমুড ষ্ট'ন বুলি পায়, ষ্ট'নটো কিনি আনিব। মোৰ এইটো বহুত 2003তে মই কিনিছিলোঁ। এতিয়া মোৰ সৰু হৈ গৈছে শিলটো, ষ্ট'নটো। ষ্ট'নটোৰে লাহে লাহে গোটেই ভৰিখন ঘঁহি দিব। ভৰিখনত থকা গোটেই লেতেৰা মাটি সোমাই থাকে, য'ত লেতেৰাবোৰ লাহে লাহে যেতিয়া ওলাই যাব, তেতিয়া আপোনালোকৰ ভৰি গেৰুৱা ফাটিবলৈ কমি যাব। ভৰিখন সুন্দৰ হৈ পৰিব লাহে লাহে। বজাৰত ব্ৰাছ কিনিবলৈ পায়, আৰু নহ'লেও ঘৰতে এনেকৈ পুৰণা হৈ যোৱা ব্ৰাছ ব্যৱহাৰো কৰিব পাৰিব। এনেকুৱা ভৰিৰ নখৰ
নখৰ ভিতৰত মলি লেতেৰা সোমাই থাকে সেইবোৰ ব্ৰাছৰ সহায়েৰে উলিয়াই চাফা কৰি দিব। তেতিয়া নখবোৰো ভাল হৈ থাকিব, নখবোৰ বেমাৰ ধৰিব নধৰে। আমাৰ বহুতৰে নখ চুকুৰা হোৱা বুলি কয়, নখ পানী খোৱা বুলি কয়, তেনেকুৱা বেমাৰসমূহ ভাল হৈ যাব। নখবোৰৰ ভিতৰতো ব্ৰাছেৰে যেতিয়া চাফা কৰি দিব, তেতিয়া নখ চুকুৱাই হ'বলৈ নাপায়। এইদৰে গোটেই ভৰিখন নখ চখ সকলোবোৰ চাফা কৰি উঠাৰ পাছত আপোনালোকে আকৌ চাফা পানীৰে ভৰি দুখন ভালদৰে ধুই পেলাব। ধুই পেলাই উঠি যিকোনো ভাল ভেচলিনেই হওক, ফেচিয়েল ক্ৰীম থাকিলে ফেচিয়েল ক্ৰীমো দিব পাৰিব, যিকোনো অইলি ক্ৰীম, ঠাণ্ডা দিনত মুখত সনাৰ ক্ৰীম হ'লেও হ'ব। আপোনালোকে ভৰিখন ধুনীয়াকৈ এইদৰে মালিচ কৰি কৰি লগাই দিব, গেৰুৱাটোত এইদৰে মালিচ কৰি কৰি লগাই দিব। ভৰিখন ভৰিজুৰি বহুত সুন্দৰ হৈ থাকিব। আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগই সুন্দৰ হৈ থাকিব লাগে, তেতিয়াহে মানুহগৰাকী দেখিবলৈ বহুত সুন্দৰ হৈ পৰে। মোৰ আজিলৈ হৈ গ'ল, আৰু মোৰ চেনেলটো চাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।